আমাৰ হাতত অপশ্যন নাই আৰু অন্তত আমাৰ পৰিয়াল সুৰক্ষিত থাকিব। গতিকে সেই যুদ্ধখন মহাপ্ৰতাপেৰে সেই সৰু ৰাজ্যৰ সৈনিকে যুদ্ধ কৰিলে আৰু অৱশেষত বিজয় সাব্যস্ত কৰিলে, কাৰণ তেওঁলোকৰ হাতত অপশ্যন নাছিল। কাৰণ দলংখন জ্বলাই আহিছে, গতিকে দলংখন জ্বলাই আহিছে মানে উভতি যাব নোৱাৰে। হয়তো সেই ৰাজ্য জয় কৰি তাতেই ৰজা হ'ব লাগিব, নহ'লে মৃত্যুবৰণ কৰিব লাগিব। সেইকাৰণে লাইফত বহুত অপশ্যন নাৰাখিবা, মনত এনেকুৱা ধাৰণা নাৰাখিবা যে কিবা এটা কৰি খাম, কিবা এটা কৰি চলিম। আমি কাটশ্বটখিনি ল'ম, শেষ কৰিছোঁ আৰু মাত্ৰ 2-3 মিনিট ধন্যবাদ অলপ দিব লাগিব, বহুত দীঘলীয়াটো হোৱা নাই ছাৰ। আৰু তোমালোকক মই সেইটোৱে কওঁ, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক, বিশেষকৈ সোৱণশিৰি কলেজৰ ছাত্ৰ ছাত্ৰীসকলক আজিৰ পৰা এটা লক্ষ্য বাছি লোৱা। এইটো কথা খুব চিৰিয়াছলি কৈছোঁ, যদিও মই বহুত ধেমালিৰ মাজেৰে কথাবোৰ কৈছোঁ। লক্ষ্য এটা বাছি লোৱা, নহ'লে 24-25 বৰ্ষত বহুত ফ্ৰাষ্ট্ৰেশ্যন আহিব। এতিয়া একো ফ্ৰাষ্ট্ৰেশ্যন বুজি নোপোৱা। মই কৈছোঁ নহয়, দেউতাৰ হোটেলত খাই আছা, কিনো যায়। এটা সময়ত কি আহিব, সাংঘাতিক কি আহিব, ফ্ৰাষ্ট্ৰেশ্যন। লক্ষ্য এটা বাছি লোৱা আৰু সদায় বেষ্ট হোৱা। এই যে বাঁহী বজালে, ভাইটিগৰাকীৰ নাম কি বৰুৱা আছিল, মই পাহৰিলোঁ, লোহিত বৰুৱা। এতিয়া লোহিত বৰুৱা ক'ৰবাত হেৰাল চাগে, আচ্ছা যিয়ে নহওক। এতিয়া এই যে মই ক'লোঁ, এইটো এটা সাংঘাতিক প্ৰতিভা। বাঁহৰ মানে এটা বাঁহৰ জৰিয়তে বুলি ক'লোঁ মই, ইমান ধুনীয়া সুৰ তুলিব পৰাটো সহজ কথা নেকি? সহজ কথা নে? বহুতে নোৱাৰোঁ। কিন্তু হয়তো মই নাজানো তেখেতৰ পৰিকল্পনা কি, এইখিনি কিন্তু প্ৰেক্টিকেল কথা, সেইকাৰণে কৈ যাওঁ যে হয়তো তেওঁ ভবা নাই বা ভাবিছে যদি ভাল, তেওঁ আজি কিয় ভাবিব নোৱাৰে যে ভাৰতৰ আটাইতকৈ বিখ্যাত বাঁহীবাদকজন মই হ'ম, যিহেতু ভগৱানে মোক কলা এটা মোৰ হাতত, মোৰ অন্তৰত, মোৰ মগজুত মোক এটা গুণ এটা প্ৰদান কৰিছে। কেৱল কলেজতেই যে বজাম, কেৱল সোৱণশিৰিতে বজাম, মই ভাবোঁ দেই তেনেকৈ। যিটো তোমাৰ আৰ্ট থাকে ন, চবৰে ভিতৰত কিবা এটা আছে। বহুতে আজিকালি ভাল ল'ৰা বেয়া ল'ৰা এনেকুৱা, এই ল'ৰাটো ভাল কি বোলে পঢ়াত ভাল নহয়, পঢ়াত ভাল হ'লেও বদমাছ হ'ব পাৰে। দেখা নাই কিমান ডাঙৰ ডাঙৰ অফিচাৰ জেলত গৈ আছে, সিহঁতেতো 100ৰ ভিতৰত 100 পাই আহা। গতিকে পঢ়াত ভাল হ'লেও মানুহ ভাল নহ'বও পাৰে, অ আ ক খ নাজানিলেও মানুহ ভাল হ'ব পাৰে। গতিকে তোমালোকৰ যিটো প্ৰতিভা আছে, মাছক যদি তুমি কোৱা গছত উঠিব সি নোৱাৰে, তুমি মাছক গাধা বুলি ক'বা জানো? একো নোৱাৰে বুলি ক'বা জানো? কিন্তু আমাৰ পটককৈ কৈ দিয়ে, এই গাধা ইয়াৰ কাম নাই। এই গাধা শব্দটো মই বেয়া পাওঁ। আমাৰ এটা লেবেল লগাই দিয়ে পিছফালে, কি গাধ, কি ইমান চেষ্টা কৰিলোঁ নোৱাৰিলোঁ। আৰে আপুনি ভুল চেষ্টা কৰি আছে। মাছক আপুনি গছত উঠাই আছে, ক'ৰ পৰা আপুনি মাছ গছত উঠিব পাৰিব? বহুত মাক দেউতাকে কয়, ইমান চেষ্টা কৰিলোঁ ল'ৰাটো পঢ়াত ইমান ভাল নহ'ল। মাছক গছত উঠাব, সিংহক যদি সাঁতুৰিব দিয়ে, দুই এটাই পাৰে যদি মই নাজানো, কিন্তু অভাৰঅল যদি চাওঁ, সিংহক যদি আপুনি সাঁতুৰিব দিয়ে, সেইটোতো কাম নহয়। সিংহক গাধ বুলি ক'লে হ'ব জানো? সিংহক জংঘলত এৰি দিয়কচোন, সিংহ ৰজা নে কি গম পাব তেতিয়া, হয়নে নহয়? এতিয়া হিমা দাসক যদি তুমি 80%, 85% ডিষ্টিংশ্যন পোৱা, পাইছে যদি ভাল কথা, বেলেগ কথা, সেইটো বেলেগ কথা। কিন্তু দৌৰত দেখাওকচোন, পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ হ'বলৈ তেওঁৰ সামৰ্থ্য আছে, আছে নাই? গতিকে এইটো গাধা, পঢ়াত বেয়া, এই শব্দবোৰ খুব নেতিবাচক শব্দ। কোনোবাই ক'লেও তোমালোকে ভাবি নল'বা। তোমালোকে ভাবিবা হয় মই নম্বৰ কম পাব পাৰোঁ, কিন্তু কিবা এটা স্পেচিয়েলিটি আছে মোৰ মাজত, সেইটো বিচাৰিব লাগিব। আমি ভাবিবই নোৱাৰোঁ। ইয়াত ধুনীয়া ধুনীয়া ল'ৰা আছে, বোলে নহয় আমি পিছত আৰ্মিত যাম, ভালকৈ এক্সাৰচাইজ কৰিম, বোলে নহয় মই মডেল হ'ম। এতিয়া তোমালোকে ভাবিব পাৰা, সোৱণশিৰিৰ পৰা ইণ্ডিয়াৰ বেষ্ট মডেল, ছাৰ এনেই কথাবিলাক কৈ দিব, এনেই কথাবিলাক কৈ যায় আৰু ফাল্টু কথা। তোমালোকে কিয় বা আমি কিয় নোৱাৰোঁ জানা? আমি ভাবিব নোৱাৰোঁ, ভাবিবৰ সাহস নাই। ইয়াৰ পৰা এজনী ছোৱালী গৈ কিয় মুম্বাইৰ বেষ্ট ছিংগাৰ হ'ব নোৱাৰা? তৰালী শৰ্মাই যদি নেশ্যনেল এৱাৰ্ড পাব পাৰে, তোমালোকৰ মাজৰ পৰা কিয় নোৱাৰা? আত্মবিশ্বাসৰ অভাৱ। কথাটো বুজি পাইছানে মই কি কৈছোঁ? ইয়াত যদি ডান্স কৰি আছা, কোনোবাই ভাল ডান্স কৰা, মই বোলে প্ৰতিষ্ঠিত এগৰাকী নৃত্যশিল্পী হ'ম, কিয় নোৱাৰা? কাৰণ তোমালোকে আগতে আত্মসমৰ্পণ কৰি দিয়া। কোনোবাই ভাল বনায়, নহয় মই শ্বেফ হ'ব বিচাৰোঁ। কিছুমান ল'ৰাও আছে খুব ধুনীয়া বনায়। এইটো যে সোৱণশিৰি কলেজত যে পঢ়িলে বনাব নোৱাৰি, সেইটোতো কথা নহয়, হয় জানো? মই বনোৱাতে চাম, মই ৰেচিপি ভাল ভাল চাম, ইউটিউবত চাম মই কেনেকৈ ভাল ৰেচিপি বনাই, আই উইল বিকাম দ্য বেষ্ট শ্বেফ ইন দ্য কাণ্ট্ৰি। কিবা এটাতো হ'বা ক'ৰবাত গৈ কেনে। কোনোবাই ভাল কাপোৰ চিলায়, মই ভাল ফেশ্বন ডিজাইনাৰ হ'ম। এতিয়া বহুতে সুধিব পাৰে, ছাৰ এইবিলাক ৰাস্তা গম নাপাওঁ নহয়। ৰাস্তা কি গম নাপাওঁ? মোবাইলটোত কোনোবা দিনা এটা পজিটিভ টাইপ কৰি চাইছানে? হাউ টু বিকাম এ UPSC, হাউ টু ক্লিয়াৰ দ্য এক্সাম অফ UPSC, হাউ টু বিকাম এ গ্ৰেট এথলিট, হাউ টু বিকাম এ গ্ৰেট চেফ,
হাউ টু বিকাম দ্য বেষ্ট ফেশ্বন ফটোগ্ৰাফাৰ, কিমানকেইটা DSLR হাতে হাতে লৈ উঠি আছে। এনেই আৰু ছোৱালীকেইটাক উঠাব, নাম্বাৰটো পাব, তেতিয়াহে গধূলি দিব। DSLR সেয়ে কাম। মোক এতিয়া খেলিবই নাপায়, খেলিছিলে মোৰ ফটোকেইটা উঠাবাতেই দিবা। নহয় নহয়, চোৱা বস্তুটো চোৱা, বা বিয়াত গৈ ক'ৰবাত ফটো উঠালে ভাল, ঠিক আছে, খৰচ কৰি চলিবৰ কাৰণে 500,000 পইচা ঠিকে আছে। কিন্তু কেতিয়াবা ইউটিউবত চাইছানে হাউ টু বিকাম দ্য বেষ্ট ফটোগ্ৰাফাৰ ইন দ্য ৱৰ্ল্ড, হোৱাট আৰ দ্য বেষ্ট ফটোগ্ৰাফাৰ্ছ অফ দ্য ৱৰ্ল্ড? মোবাইলটোত কেতিয়াবা চাই পাইছানে? মই গেৰেণ্টি দিব পাৰোঁ 99.9% একো চাই পোৱা নাই সেইবোৰ। চাই পাইছে ব্ৰেকআপৰ পিছত কি কৰিব। হাঁহিছা মানে এইটোৱে প্ৰমাণ। মই সেইকাৰণে চোৱা, মই গালি পাৰিছোঁ তোমালোকক এইবাবে, তোমালোকৰ মুখবোৰ দেখি বহুত সপোন থকা যেন লাগে। আৰু তোমালোকতকৈ তোমালোকৰ ঘৰত যে মা দেউতা বহি আছে, তেওঁলোকৰ চকুত আৰু সপোন থকা যেন লাগে তোমালোকক লৈ। তোমালোক যেতিয়া সফল হ'ব নোৱাৰিবা, ফ্ৰাষ্ট্ৰেটেড হৈ যাবা, তোমালোকে যিমান কষ্ট পাবা ন, মা দেউতাই বেছি কষ্ট পাব। প্ৰতিষ্ঠিত হিচাপে, প্ৰতিষ্ঠিত মানে আকৌ পঢ়াৰ কথা মই কোৱা নাই, বাৰে বাৰে মোৰটো ভুল নুবুজিবা। প্ৰতিষ্ঠিত নোহোৱাকৈ যেতিয়া পিতৃ মাতৃয়ে পৃথিৱী এৰি যাবলগীয়া হয়, বিশেষকৈ মাতৃ এগৰাকীয়ে, মই ভাবোঁ দেই, মই মাতৃৰ বেদনাটো মই ফিল কৰিব নোৱাৰোঁ, কিন্তু মই ভাবোঁ তেনেকৈ যে সেই মাতৃৰ বেদনা যথেষ্ট গধুৰ হ'ব যে ল'ৰাটোৱে কি কৰি খাব পিছত। সেই দুখ দি আমি মাতৃক পৃথিৱীৰ পৰা বিদায় দিব পাৰিম জানো? নোৱাৰোঁ। গতিকে নিজৰ বাবে নহ'লেও মাৰ বাবে কৰা, দেউতাৰ বাবে কৰা। আৰু মই আকৌ কৈছোঁ যে ইমান আজিকালি দুনিয়া মুঠি মেহে, এই যে ভাইটিগৰাকী, মই আকৌ এইটো উদাহৰণ আহিছোঁ যিহেতু মই এইটো প্ৰতিভা দেখিছোঁ, ভাল ফ্লুৱেট পিচ লৈ আপলোড কৰিব পাৰে, কৰে যদি মই নাজানো, আৰু ভাল প্ৰেক্টিছ কৰি পাগলৰ নিচিনা বাঢ়িব, পাগল মানে সেইটো চেঞ্চৰ নহয়, পাগলৰ নিচিনা বাঢ়ি বজাই উদ্বুদ্ধ কৰি ইউটিউবত আপলোড দিয়ক, আমেৰিকাত চাব এইটো। কোনে জানে কিজানি ফৰেনৰ পৰা কল আহে যে আমি এটা গ্ৰুপ বনাওঁ, এজন জাৰ্মানীৰ, এজন ইণ্ডিয়াৰ। সম্ভৱ হয়নে নহয়? হয়নে নহয়? প্ৰেক্টিকেলি কোৱা নে মই এনেই কৈ আছোঁ কথাখিনি? মই সেইটোৱে কৈছোঁ যে তোমালোকৰ প্ৰতিভা ইমান আছে। মোবাইলটো মই কোৱা নাই, মোবাইল ইজ দ্য বেষ্ট থিং। মোৰ অসমীয়া মানুহ যিখিনি আছে আমেৰিকাটো, মানে মই সেইটো নিজৰ হেৰি কৰি কোৱা নাই, মেছেজ আহে কেতিয়াবা, ইউক্ৰেইনত যিবিলাক ল'ৰা ছোৱালী পঢ়ি আছিল মোক মাজতে মেছেজ দিয়ে, ছাৰ আমি মেডিকেল পঢ়ি আছোঁ, আপোনাৰ ভিডিঅ'বোৰ চাওঁ। চোৱা, গুৱাহাটীৰ এজন সৰু সামান্য ধূলিকণা এজনে কিবা এটা কৈছে, ইউক্ৰেইনত চাইছে, US-ত চাইছে, UK-ত চাইছে, এনালাইটিকেলত আহি যায়, যাৰা যিখিনি অল ইউটিউব কৰা, যে এনালাইটিকেল কোন কোন দেশে চাইছে, জিঅ'গ্ৰাফিকেল লোকেশ্যনটো আহে। গতিকে মোৰ নিচিনা একো নজনা গাধ এটাই যদি ৰিচ কৰিব পাৰে, তোমালোকৰ নিচিনা টেলেণ্টেড ল'ৰা বা ছোৱালীয়ে কিয় নোৱাৰে? এতিয়া তোমালোকৰ এনেকুৱা ঠিকে লাগিছে, একদম কৰিম, ঘৰত যায় হ'ব দে, আজিৰ দিনটো পাঠক, কালি দিনটো চাওঁ কি আছে, এইবিলাক নকৰিবা। আজি সেইকাৰণে মই কৈছোঁ নিজৰ মাজত কথা পতা, এইখিনি মই অলপ দীঘলীয়া হৈছে, কিন্তু মই কৈ যাব লাগিব, নহ'লে পাপেছোঁ। মই যে ক'লোঁ নিজৰ মাজত কথা পতা, ঘৰত যায় আজি 5 মিনিট নিজক দিবাচোন এবাৰ। সকলোৱে নিদিয়ে মই জানো, ইয়াৰ ভিতৰত যদি 5জনেও দিয়ে, 5জনেও যদি দিয়ে, মই গম পাম তোমালোকে সঁচা অন্তৰেৰে মোক দাদা হিচাপে স্বীকাৰ কৰিছা। অন্ততঃ 5জন, মই কোৱা নাই যে চবেই কৰিবা। 5জনে অন্ততঃ আজি ঘৰত যাই ভাবিবা, আৰু ছাৰ বাইদেউক ডিষ্টাৰ্ব দিবা, প্ৰিন্সিপালক ডিষ্টাৰ্ব দিবা, মূৰ খাই দিবা। কেনেকৈ? উৎপাত কৰি নহয়, সুধি থাকিবা। আৰু মই ভাবোঁ প্ৰিন্সিপাল বা এগৰাকী টিচাৰৰ বাবে সেইজনে ভাল ছাত্ৰ যিয়ে মূৰ খাই দিয়ে। পলিটিকেল সায়েন্সত যাৰ মেজৰ আছে ছাপ'জ, তেওঁলোকৰ কাৰণে বা অন্য মেজৰ আছে, APSC কৰিব, মই UPSC নাযাওঁ বাৰু অলপ সময়লৈ, APSC কৰিব বিচাৰিছা, আজিয়ে যাই কিয় নুসুধিবা, কালি অন্ততঃ সুধিবা, সেইকাৰণে ছাৰ মই APSC কৰিব বিচাৰিছোঁ, মই কেনেকৈ আগবাঢ়িম। সোমাব নিদিবা গেটত, তাতেই ধৰিবা। কথাটো বুজি পাইছা নাই মই কি কৈছোঁ? প্ৰিন্সিপাল ছাৰৰ ৰুমত যাবা, কাম ব্যস্ত থাকিলে বেলেগ কথা, ছাৰ মই এইটো লাইনত যাব বিচাৰিছোঁ, ছাৰেও হয়তো নাজানিব পাৰে, ছাৰে অন্ততঃ কাৰোবাক ফোন কৰি সুধিব পাৰে, APSCৰ অফিচাৰ এজনক। কথাটো মই কৈছোঁ, জাষ্ট এক্সাম্পল এটা দিছোঁ। টিচাৰগৰাকীয়ে হয়তো সেই বিষয়ে নলেজ নাথাকিব পাৰে, সকলো জানে এনেকুৱা কথা নহয়। ফেশ্বন ডিজাইনাৰ হয়তো ছাৰে এইটো গম নাপাব পাৰে, কিন্তু ছাৰে কোনোবা এজন হয়তো চিনাকি আছে, ফোন কৰি সুধি দিব পাৰে। তোমালোকে টিচাৰকতো অশান্তি জীৱনত নকৰা, খুব অশান্তি কৰিবা টিচাৰক, আৰু সেই অশান্তিটো মই ভাবোঁ টিচাৰসকলে ভাল পায়। হয়নে নহয় বাইদেউ? মই ভুল হ'বও বাৰু, মই টিচাৰ নহয়, কিন্তু সেই অশান্তিটো ভাল পায়। তোমালোকে অশান্তি নকৰা, ইফালে বাইদেউ যায়, ইফালে লুকুৱাই যোৱা, সেইকাৰণে অশান্তি কৰিবা। এই দিজ আৰ ইউৰ ৰিচোৰ্চেছ, তোমালোকৰ ৰিচোৰ্চ আছে। এই ছাৰক মই দেখিলোঁ ইমান এনথুজিয়াষ্টিক মানুহ, নাই পানী আনে, এই নামটো আগতে কয়, এইবিলাক কৈ আছে। এওঁ যে তোমালোকক ডিনাই কৰি গালি পাৰি পঠাব, মোৰ বিশ্বাস নহয়। কিয় তোমালোকে সোধা নাই? কেইটাই সুধিছা আজিলৈ কোৱাচোন যে ছাৰ ফিউচাৰ এইটো লাইনত যাব বিচাৰিছোঁ, মই কেনেকৈ আগবাঢ়িম? এজন দুজনক বাদ দি কোনেও সোধা নাই। মোবাইলটোত কোনে খুচৰি চাইছা যে আমি ভাল হ'ম? তে তোমালোকে জীৱনত এক্সপেক্ট কেনেকৈ কৰা যে তোমালোকে একদম বিৰাট লাইফ এটা লাগে? কৰিবা। সেইকাৰণে কৈছোঁ নিজৰ মাজত সুধিবা। মই গালি পাৰিছোঁ এইখিনি, তোমালোকে একদমেই বেয়া নাপাবা।
কাৰণ মই কৈছোঁ নহয় তোমালোকৰ চকুবিলাকত দেখি তোমালোকৰ মা দেউতাৰ চকু ৰিফ্লেকশ্যন হয়। আই ডোণ্ট ন' ৱাই, মই সেইকাৰণে চাগে মানে হেৰি হ'ব নোৱাৰোঁ, মন্ত্ৰী বা এইবিলাক পলিটিকেল হ'ব নোৱাৰোঁ, মানে মই অলপ আৱেগিক মানুহ। ইমান সহজ সৰল তোমালোক, আৰু চবতকৈ ভাল পালা তোমালোকৰ নৈতিক চৰিত্ৰ আটাইতকৈ ভাল। তোমালোকৰ সোৱণশিৰিয়ে তোমালোকক অন্য দিছে নাই মই নাজানো, আমি মানুহ দেখিলেই গম পাওঁ। সোৱণশিৰিয়ে তোমালোকক অন্ততঃ ভাল নৈতিক চৰিত্ৰবান এগৰাকী যুৱ প্ৰজন্ম হিচাপে অন্ততঃ ফাৰ্ষ্ট গঢ়ি তুলিছে। গতিকে এটা জীৱনৰ ক্ৰাইটেৰিয়াত তোমালোক সফল হৈছা, নিজৰ বাবে এটা হাত চাপৰি বজাই দিয়া। সোৱণশিৰি মই কৈছোঁ নহয়, ইমান ভাল নাম। আৰু এখন কলেজত মোক মাতিছিল, খুব ভাল লাগিছিল, দিখৌমুখ কলেজ। মানে কিছুমান বস্তু মোৰ দুৰ্বলতা আছে, ইমান শান্ত পৰিৱেশ। মোৰ বিশ্বাস কৰা, যদি ভাত ৰুটিৰ যদি মোৰ অভাৱ নাথাকিলেহেঁতেন মই ইয়াতে পৰা ঘৰ চৰ মানে অন্তৰিবাৰত যে বহি থাকিলোঁ হয়, ট্ৰাষ্ট মি। কিন্তু ভাত ৰুটিৰ কথা আছে, উকালতি কৰিব লাগিব, খাব লাগিব, সেই অৰণ্যখনত যাব ইচ্ছা নাই। অৰণ্য মানে কংক্ৰিটৰ অৰণ্য। গতিকে এই কথাটো মই কিয় ক'ব বিচাৰিছোঁ যে তোমালোকে এইবিলাক আজিৰ পৰা চাৰ্চ কৰিবা, বিচাৰিবা। ৰেডিমেড একো নাহে। লাইফটো মেগী নহয়, 2 মিনিটত বনাই দিবা, লগে লগে হৈ গয়া তৈয়াৰ নহয়, কষ্ট কৰিব লাগিব, খৰি যোগাৰ কৰিব লাগিব, চোলা বনাব লাগিব, উতলাব লাগিব, বনাব লাগিব, চব বস্তু নিজে ৰেডিমেড কৰিব লাগিব। গতিকে আজিৰ পৰা তোমালোকে নিজৰ লগত কথা পাতিবা, শেষ কথা। ছেকেণ্ড কথাটো হ'ল যে তোমালোকে টিচাৰসকলক সুধি ব্যতিব্যস্ত কৰি দিবা, আৰু মোক সুধিবা। মই আজি কৈ গ'লোঁ, মই আকৌ কৈছোঁ, মই খুব জনা মানুহ নহয়, কিন্তু অন্ততঃ বাটটো দেখুৱাই কৈ দিব পাৰিম যে ইফালে যাব পাৰা। এতিয়া ধৰা APSC যিসকলে প্ৰিপেয়াৰ কৰি আছা, অন্ততঃ মই ভাবোঁ প্ৰতিদিনে নিউজ পেপাৰ পঢ়াটো বাধ্যতামূলক। আৰু এতিয়াৰ পৰাই যি কলেজৰ দিনত অন্ততঃ আছাম ট্ৰিবিউন, মই খুব ডাঙৰ নাযাওঁ, ইণ্ডিয়ান এক্সপ্ৰেছ নাযাওঁ, এতিয়া আছাম ট্ৰিবিউন, দৈনিক অসম, বাকী পেপাৰবোৰৰ কথা মই ইমান নকওঁ, বেয়া বুলি নকওঁ, কিন্তু নকওঁ। এই দুখন পেপাৰ যদি ৰেগুলাৰ পঢ়ে, APSC বা UPSC, বিশেষকৈ APSC 50% কাম সহজ হৈ যায়, হয়নে ছাৰ? কাৰণ কাৰেণ্ট এফেয়াৰ্ছ তুমি আপডেট হৈ থাকা। এডিটোৰিয়েলটো পঢ়িবা, কেতিয়াবা পঢ়ি চাইছে জানো নিউজ পেপাৰ? এই দীঘল পোষ্ট সেইবোৰো পঢ়া। উপন্যাস লিখিব ফেচবুকত, উপন্যাস পঢ়িবা, পঢ়া, সেইটো মই কোৱা নাই। এইটো বয়সত ৰোমান্টিক উপন্যাস নপঢ়িম, মোৰ বয়সত কীৰ্তন ভাগৱত পঢ়িব লাগিব, তেতিয়া পঢ়িবা নেকি? পঢ়া, কিন্তু এইটো বস্তু পজিটিভ বস্তু খুব চোৱা। এইটো বয়সত খেলিব লাগে, খাব লাগে, ঘূৰিব লাগে আৰু নিজৰ কেৰিয়াৰ গঢ় দিব লাগে। এইখিনি কথা আজি তোমালোকক মই আকৌ কৈছোঁ, খুব নিজৰ নিচিনা, আৰু অলপ স্মাৰ্ট হ'ব লাগে। ইয়াত ব্যৱস্থা আছেনে মই নাজানো। আজিকালি কেৱল নম্বৰ নহয়, কথা বাৰ্তা যিটো কমিউনিকেশ্যন স্কিল, তোমালোকৰ ভেঞ্চাৰ, তথাপিও মই ছাৰে কৰে চাগে, মই এইটো কোৱা নাই, যে কমিউনিকেশ্যন স্কিল কেনেকৈ ডেভেলপ কৰিব লাগে। আমি নাম যদি সুধোঁ, নামেই ক'ব নোৱাৰোঁ বহুতেই। কি নাম? কি নাম তোমাৰ? কি নাম? মেক্সিমামে ভিতৰত থাকিব। কি নাম? নামটো কি তোমাৰ? নমস্কাৰ। কেইজনমান আছে ইমান মৰম লগা, বেচাৰা নমস্কাৰটো ঠিকেই দিছে, কিন্তু নামটোৱে মই বুজি নাপালোঁ। ইমান মৰম লগা, কিন্তু অকল মৰম লগা হ'লে নহ'ব নহয়। তোমাৰ নামটো কি? ছাৰ, মোৰ নাম দীপক শৰ্মা। মোৰ নাম দীপক শৰ্মা। মোৰ নাম দীপক শৰ্মা। পাৰ্থক্য আছে নাই? সৰু কথা এইবোৰ। তোমালোক ভাবিছা ইমান দূৰত এইবোৰ শিকাব হৈছে, নাম কেনেকৈ ক'ব লাগে, সেইটোতো তোমালোকৰ প্ৰব্লেম আছে বহুতৰ। মই কৈছোঁ যে তোমাৰ নাম যদি কোনোবাই সোধে, ইণ্টাৰভিউত যেতিয়া পৰীক্ষা দিব যাবা, নাম, নমস্কাৰ, মোৰ নাম দীপক শৰ্মা। টাইটেল বেলেগ, নাম বেলেগ। মোৰ নাম দীপক শৰ্মা। মোৰ নাম দীপক শৰ্মা। আৰু গেটিং মাই পইণ্ট। প্ৰিন্সিপাল ছাৰৰ ৰুমত যেতিয়া যোৱা, তোমালোকে মেক্সিমামে কি কৰা মই কৈ দিওঁ। মইতো দেখা নাই যোৱা, কিন্তু মই কৈ দিওঁ, ভুল হ'লে ভুল বুলি ক'বা, কিন্তু মই বেয়া নাপাওঁ। কিবা কথা ক'ব গ'লে অকলেতো মেক্সিমামে নাযায়, গ্ৰুপত যায়, ভেড়াৰ নিচিনা। গৈ প্ৰথমতে দৰ্জা তেনেকৈ ৰখি থাকিব। এজনে তাৰ মাজত এজন বীৰ পুৰুষ বা বীৰ মহিলাই দৰ্জাখন অকণমান খুলি চাব, চাই, দিছ আৰ দ্য বডি লেংগুৱেজেছ ইউ শুড চেঞ্জ। খুলিব, খুলি তাৰপিছত বেং কৰি এখন ভৰি দিব। ছাৰে যদি কাৰোবাক গালি পাৰি আছে, কি লগে লগে ঘূৰি যাব, হয়নে নহয়? তাৰপিছত বোলে ছাৰে নহয় গালি পাৰা নাই, কিবা এটা লিখি আছে, গোটেইকেইজনী বা গোটেইকেইজন সোমাই যাব। ৰ'বা এক ছেকেণ্ড, গোটেইকেইজন সোমাই যাব, হয়নে? সোমাই যায় কি হ'ব? গোটেইকেইজন লাইনকৈ থিয় দিব, হয়নে নহয় মই নাজানো, যে আকৌ নহ'লে নহয় বুলি ক'বা। এনেকৈ ছাৰে কিবা এটা লিখি আছে, গৈ কেনে তাৰপিছত কি কৰিব, ইজনে সিজনক কাণ ধৰি খুন্দিয়াব। ঐ তই কৰ, না তইহে আনিছিল, তই বেছি নহয় হ'লে। তাৰপিছত প্ৰিন্সিপাল ছাৰে যদি এনেইতো দেখে হাঁহি মুখে, কিবা খং, এডমিনিষ্ট্ৰেশ্যনৰ কাম এটা খং থাকিব, যদি বোলে কি হ'ল, ছাৰ মানে ছাৰ DC, এইটো বডি লেংগুৱেজ হ'লনে?
প্ৰিন্সিপাল ছাৰে ভাবিব কি পাল্লা পল্লো ধুনীয়াকৈ যেতিয়া যাবা দৰ্জাখন খুলিবা, সৰু কথা দেই এইবিলাক সৰু কথা, কিন্তু এইটোৱে তোমাৰ কনফিডেন্স বৃদ্ধি কৰিব। গ'লিবা মে আই কাম ইন ছাৰ, আমি কেনেকৈ কম মে আই কাম ইন ছাৰ, কিছুমানে মে আই কাম ইন ছাৰ, কিছুমান আছে মে আই কাম ইন ছাৰ, নো ইটছ এ কুৱেশ্যন, মে আই ইউ আৰ টেকিং পাৰ্মিশ্যন ৰাইট, হয়নে নহয়? মে আই কাম ইন ছাৰ, এটা বুজি পাইছা কথাটো? মে আই এটা কুৱেশ্যন মাৰ্ক আহিব লাগিব, মুখত ফুটি উঠিব লাগিব। মে আই কাম ইন ছাৰ, ধুনীয়াকৈ হাঁহিলা, ছাৰে বা বস্তু ডেঞ্জাৰ আছে, ওপৰৰ মাল। ট্ৰাষ্ট মি, তুমি যদি ইণ্টাৰভিউ দিব যোৱা, ইণ্টাৰভিউৰ গৰাকীয়ে ভাবিব যে এই ল'ৰাটোৰ কিবা এটা আছে, এই ছোৱালীজনীৰ কিবা এটা আছে। এতিয়া মে আই কাম ইনটো আমি ক'ব নাজানো, আমি কেনেকৈ কওঁ মে আই কাম ইন ছাৰ? আজিৰ পৰা পৰাপক্ষত চৰি মে আই কাম ইন ছাৰ, মে আই ইটছ এ কুৱেশ্যন মাৰ্ক, মে আই কাম ইন ছাৰ। হ'ল সৰু সৰু কথা, তোমালোকে ভাবিছা এইবোৰ কথা ক'ব মূৰ গৰম কৰিব আহিছে, নহয়। এইবোৰে ডিফাৰেঞ্চ থাকে সফলতা আৰু বিফলতাৰ মাজত। তোমাৰ নামটো যেনেকৈ মই ক'লোঁ দীপক শৰ্মা, নামটো মনত থাকিব। হ'ল বুজি পাইছা নাই? ফোন নাম্বাৰ সুধিলে, আমি সৰু সৰু কথা নাজানো, ফোন নাম্বাৰ সুধিলে 9854999499, সদায় মনত ৰাখিবা। তোমালোকে টেলিফোন এক্সচেঞ্জত ফোন কৰি পাইছা নহয়? এনেকৈ কয় গেছ চেছ বুকিং কৰিলে, আপকা নম্বৰ হে 985, আমাৰ সংগ্ৰাত জল্দি কমা, কয়নে নকয় তেনেকৈ? মূৰ্খ যেন লাগে নাই ছোৱালীটোক? জল্দি ক অলপ, লাগে নাই? তোমালোক মূৰ্খ, মই মূৰ্খ। কিয় জানা? সংখ্যাবোৰ যেতিয়া ক'বা, প্ৰতিটো সংখ্যাই ইণ্ডিপেণ্ডেণ্ট হয়, এটা ফুল ষ্টপ থাকে বুলি ধৰি ল'ব লাগে। সংখ্যাবোৰ তেনেকৈ পঢ়ে। IASৰ ইণ্টাৰভিউত মই মোক ইণ্টাৰভিউ চাইছোঁ, কেতিয়া ফোন নাম্বাৰটো ক'ব দিয়ে, তাতে গম পাই কিমান জানে। ফোন নাম্বাৰ যেতিয়া তোমাক কোনোবাই সোধে 9854999498 নহয়, ছাৰ মোৰ নাম্বাৰটো 98549, অকণমান জোৰে ক'বা, মই সেইটো কাৰণে ইমান জোৰে ক'বা, 98549934118। কথাটো বুজি পালানে মই কি ক'লোঁ? এই যে ডিফাৰেঞ্চটো, গতিকে সেই যে শব্দৰ মাজত এটা ফুল ষ্টপ থাকে, শব্দবোৰ এনেকুৱা নহয় 98549 নহয়, 98549, গোটেইকেইটা ডিষ্টিংটিভ আইডেণ্টিটি। গতিকে আৰু বহুত নকওঁ, গতিকে মই এইটো কোৱা নাই যে তোমালোকে নাজানা, শিকাবলৈ অহা নাই, কিন্তু দাদা হিচাপে কিছুমান অভিজ্ঞতা আছে, সেই অভিজ্ঞতাবোৰ তোমাৰ লগত শ্বেয়াৰ কৰিলোঁ। বেয়া নাপাবা তাৰ মাজতে যদি মনত দুখ দিলোঁ, আৰু বেয়া পালে একো নাই মোৰ, কাৰণ ভালৰ কাৰণে কৈছোঁ। আৰু দ্বিতীয়তে সোৱণশিৰি কলেজৰ আৰু উত্তৰণ হৈছে, পঢ়া নহয় তোমালোকে নৃত্য গীতত আগবঢ়া, সেইবোৰতো এক্সপাৰ্ট হ'ব লাগিব। মই আকৌ কৈছোঁ মোবাইলৰ ভাল যোনে ব্যৱহাৰ কৰিব জানে নহয়, তাৰ আধা কাম এনেই শিকিব, মোবাইলটো প্লিজ ভাল কামত ব্যৱহাৰ কৰিবা, বেয়া কামত মাজে মাজে ব্যৱহাৰ কৰিবা, এইটো নকৰিবা বোলে। গতিকে আৰু আমাৰ সাধাৰণ সম্পাদিকা গ'ল ক'ৰবাত চাগে ব্যস্ত হৈ আছে, খুব বেছি ধন্যবাদ, ইমান মৰমত মাতিছে। আৰু এগৰাকী ভাইটি আছিল, মই নামটো পাহৰিলোঁ, কৃপাই মোৰ ওপৰত কৃপা কৰিলে, ইয়াত মাতিলে, তেওঁকো ধন্যবাদ। তোমালোকক ধন্যবাদ, দুই এজনে ভিডিঅ'ত আজি কমেণ্ট দিছে যে আপোনাক লগ পাম, কাৰ কোন আছানে নাই মই নাজানো, এনেই মিছাই দি থৈ দিছে, এইটো নাই মই নাজানো, তেওঁলোককো ধন্যবাদ। আৰু একদম সঁচা অন্তৰেৰে কৈছোঁ, অন্তৰৰ পৰা বিচাৰিছোঁ মহাবিদ্যালয়খন আৰু আগবাঢ়ি যাওক, আৰু ভেঞ্চাৰৰ এই শব্দটো যাতে নাথাকে, কাৰণ ফাইনেন্সিয়েলি বহুত সুবিধা পোৱা যায়, তোমালোকৰ আৰু অন্যান্য হয়তো প্ৰতিভা বিকাশ হ'ব। আৰু মই জানো ছাৰে লাগি থাকিব, মই জানো ছাৰ এৰি দিয়া বিধৰ মানুহ নহয়, হয়তো ছাৰৰ দিনতেই এইখন কলেজ, মানে আকৌ কৈছোঁ ভেঞ্চাৰ বুলি বেলেগ একো নাই, ছাৰেতো কৈছে যে এই যে সৰু ৰজাৰ নিচিনা, ছাৰৰ দিনতেই যাতে কলেজখনে যিটো চৰকাৰী স্বীকৃতি সেয়া লাভ কৰে, আৰু তোমালোকৰ উন্নয়ন হওক। আজি ঘৰত যায় মা দেউতাৰ বাৰ মুখখন অবজাৰ্ভ কৰিবা, দূৰৰ পৰা একো নক'বা, আৰু শপত গ্ৰহণ কৰিবা নিজকে, মই কিবা সৰু কাম, ইয়াৰ সন্মুখত ফাষ্টফুডৰ দোকান এখনো হ'ব পাৰে সোৱণশিৰি কলেজৰ, ভাল ফাষ্ট, মই কোৱা নাই যে একদম তুমি নাচাত যাব লাগিব, জীৱনত মই কিবা এটা কৰিম, আই বোপাইৰ অন্ততঃ সুখৰ বাবে, মোৰ বাবে নহ'লেও। ধন্যবাদ ছাৰ, ধন্যবাদ।